Hey aspirant, এটা important update দিব লৈছো regarding Assam Higher Education 2026 and 2027 or কাৰণে। So Government of Assam Office of the Director of Higher Education or ফালৰ পৰা officially notification আহিছে mainly undergraduate course আৰু 5-year integrated masters or admission or কাৰণে। ইয়াৰ কাৰণে তোমালোকে online Samarth Portal ত গৈ registration কৰিব লাগিব আৰু ইয়াৰ form fill up already start হৈছে দে 11 এপ্ৰিলৰ পৰা start হৈছে তো জিবিলাকে এইবাৰ 12 ৰ পৰীক্ষা দিছা মানে হাই সেকেন্ডাৰী পৰীক্ষা দিছা আৰু তুমি গ্ৰেজুৱেচন কৰিম বুলি ভাবি আছা এতিয়াও যদি ফৰ্ম ফিল আপ কৰা নাই তেনেহলে তোমালোকে Samarth পৰ্টেলত গৈ ফৰ্ম ফিল আপ কৰি লোৱা এনে Samarth পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিলে তোমালোকে কোনো ধৰণৰ ফিজ পে কৰিব নালাগে কিন্তু যদি তুমি নেট কেফেত গৈ কৰা তেনেহলে হয়তো কিবা এটা ফিজ পে কৰিব লাগিব ইয়াতে ফৰ্ম ফিল আপ দুটা ষ্টেপত হ'ব ফাৰ্স্ট তোমালোকৰ কি হ'ব প্ৰফাইলটো বনাব লাগিব Samarth পৰ্টেলত গৈ তোমাৰ প্ৰফাইলটো বনাব লাগিব আৰু তাতে তুমি APAAR ID লিংক কৰিব লাগিব আৰু এতিয়াও যদি APAAR ID বনোৱা নাই তেনেহলে নেট কেফেটো বনাই দিব তুমি নিজেও মানে বনাই লব নেক্সট স্টেপ তোমাৰ ৰিজাল্ট দিয়াৰ পিছতহে হ'ব তেতিয়া তুমি কোনখন কলেজত পঢ়িব বিচাৰা বা কি সাবজেক্ট লৈ পঢ়িব বিচাৰা মানে কি কি সাবজেক্ট সিলেক্ট কৰিবা সেই বাকি গোটেইখিনি স্টেপ তোমাৰ ৰিজাল্টৰ পিছতহে ওপেন হ'ব আৰু ফৰ্ম ফিল আপ কৰাৰ সময়ত তোমাৰ যিখিনি ইম্পৰ্টেন্ট এডুকেশনাল ডকুমেন্টস আছে তুমি ফাৰ্স্ট যেতিয়া ষ্টেপটো ফৰ্ম ফিল আপ কৰিবা তেতিয়াও কিন্তু লগত ৰেডি ৰাখিবা মানে ধৰি লোৱা এডমিট কাৰ্ড বা 12 ৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কিবাটো দৰকাৰ হ'ব পাৰে সেইখিনি গুটেই মানে তুমি ওচৰত ৰেডি ৰাখি কেনেহে ফৰ্ম ফিল আপৰ কাৰণে যাবা ইম্পৰ্টেন্ট কথাটো হৈছে যে তুমি ডিগ্ৰীৰ কাৰণে এডমিশন ল'ব লাগিলে যি কোনো কলেজত এডমিশন নোলোৱাকে তুমি কিন্তু ফাৰ্স্টে Samarth পৰ্টেলত ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ পিছতহে তুমি কিন্তু এডমিশনৰ কাৰণে এলিজিবল হ'ব এটা কথা মনত ৰাখিবা দে ফৰ্ম ফিল আপৰ সময়ত তুমি যেটো ফোন নাম্বাৰ দিবা আৰু ইমেইল আইডি দিবা হেতু যদি তোমাৰ আছে ফাৰ্স্ট কথা হল নিজৰ দিবা আৰু নাই যদিও মা বা দেউতাৰ দিয়া যদিও এক্টিভ দিবা মানে সেই সিমখন যাতে কেতিয়াও হেৰাই না যায় কাৰণ ইন ফিউচাৰ গৈ কেনে যিখিনি নোটিফিকেশন আহিব ফৰ্ম ফিল আপ হক ৰিজাল্ট হক বা এক্সামৰ কিবা নোটিসও যদি আহে নহয় এতিয়াতো ডিজিটাল হৈ গৈছে গতিকে তোমাৰ সব বিলাক মেইল আইডি বা ফোন নাম্বাৰটোতে নোটিফিকেশন আহিব সো তোমাৰ যদি আছে নিজৰ দিবা আৰু নাই যদিও যাৰে নাম্বাৰ নিদিয়া কিয় হেতু কিন্তু এক্টিভ দিবা সো আসাম এডমিশন 2026 ৰ এটা মই সৰু ইনফৰমেশন শেয়াৰ কৰিলো যদি তোমালোকৰ ভিডিওটো চাই কেনে ভাল লাগে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিবা আৰু জিবিলাকে ডিগ্ৰী কৰিবা তেওঁলোকক মোৰ ফালৰ পৰা আগতীয়াকৈ থাকিল বেষ্ট অফ লাক এণ্ড ভিডিওটো যদি শেষ হৈছিল তেনেহলে থ্যাংক ইউ